নমস্কাৰ, মই মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া ৰাতিপুৱা 9:30 বাজিছে। শুৱাৰ পৰা উঠিলোঁ। উঠাৰ পাছত এতিয়া মায়ে ধুনীয়াকৈ চাহ দিছে। 1 কাপকৈ লৈছোঁ, একদম পূৰা চাহ দেখিছেনে? চাহ 1 কাপ লৈছোঁ আৰু চাহৰ লগত ভুজিয়া আৰু ব্ৰেড এনেকৈ বাটাৰ অলপ লৈ লৈছোঁ। এতিয়া মই ফাৰ্ষ্ট টাইম এইখিনি খাই লওঁ। খাই পেলাই ঘৰৰ কাম বনখিনি কৰি লওঁ। বিশেষ কাৰণত ভিডিঅ' বনাইছোঁ আৰু আজি ভিডিঅ'টো বহুত বিশেষ, গতিকে আপোনালোকে শেষলৈকে চাই থাকিব, স্কিপ নকৰিব। ফাৰ্ষ্ট টাইম মই খাই বৈ আজৰি হৈ মই কাম বন কৰি হৈ গ'ল। তাৰপাছত গা পা ধুই আজৰি হৈ একেবাৰে আহিছোঁ। আজি ভিডিঅ'টো মই এইকাৰণে বিশেষ বুলি কৈছোঁ, কাৰণ আজি ভিডিঅ'টো সেইসকল মানুহৰ কাৰণে যিসকল মানুহে ভাবে মোৰ জীৱনত দুখ কষ্ট নাই নেকি, বা মই ইমান ফূৰ্তি ফাৰ্তা কৰি কেনেকৈ থাকোঁ, ইমান প্ৰব্লেম মোৰ লাইফত অহাৰ পাছতো মই যে এনেকৈ আছোঁ কেনেকৈ। দুখ বা কষ্ট সকলোৰে জীৱনত থাকে আৰু আছে। মোৰ জীৱনতো আছে, বহুত দুখ কষ্ট আছে। আপোনাৰ জীৱনতো থাকিব, বেলেগৰ জীৱনতো আছে। দুখ এনেকুৱা এটা বস্তু যিটো পৃথিৱীত সকলো মানুহৰ জীৱনত থাকেই। গতিকে দুখ আছে বুলিয়ে যে আমি কাৰোবাৰ আগত প্ৰকাশ কৰি থাকিম তেনেতো কথা নহয় ন। কাৰণ আপোনাৰ দুখবিলাক বুজি পোৱাজনে আপোনাক ছাপোৰ্ট কৰিব বা আপোনাক উৎসাহ দিব। কিন্তু যিসকলে আপোনাক হিংসা কৰে, সেইবিলাক মানুহে আপোনাৰ সেই দুখবিলাককে বেলেগৰ আগত ঠাট্টা হিচাপত লৈ আপোনাক ইনচাল্ট কৰিব বা আপোনাৰ বেয়া গুণবিলাক গাব। গতিকে দুখ থাকিল বুলি আমি যাকে তাকেতো দেখাই থাকিব নোৱাৰোঁ। মোৰ জীৱনত বহুত দুখ আছে। হয়তো বহুত কম মানুহৰ লাইফত ইমানখিনি দুখ আছে যিমানখিনি মোৰ জীৱনত আছে। বাট মই সেই দুখবিলাক লাইফৰ এটা পাৰ্ট হিচাপত মই ৰাখি থৈছোঁ। কাৰণ মই সেইখিনি দুখ কাৰো আগত ক'বও নোৱাৰোঁ, আৰু মই ক'লেও হয়তো চাগে কোনেও বুজি নাপাব। যিসকলে জানে মোৰ কথা বা মোক ভালকৈ চিনি পায়, হয়তো তেওঁলোকে জানিবই চাগে মোৰ দুখবিলাক কি। মই আপোনালোকৰ আগত বৰ্তমান সেইখিনি শ্বেয়াৰ কৰিব বিচৰা নাই কিয়। বেলেগ এদিনা ক'ম বাৰু। কিন্তু নাজানাসকলেতো বাৰু নাই ন। জানাবিলাকে চাগে নক'লেও বুজি পাবই বা গম পায় যে মই কি হিচাপত কথাবিলাক কৈছোঁ। লাইফত দুখ বহুত আছে, কিন্তু চবতকৈ বেছি ডাঙৰ দুখ এটাই। সেইটো দুখ হৈছে, যিসকলে মোৰ ভিডিঅ' চাই তেওঁলোকে চাগে গম পাব যে অলপ দিনৰ আগত মোৰ ভাইটি ঢুকাইছে। মোৰ কাৰণে মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ আৰু মই মৰি নোযোৱালৈকে মোৰ মনত থকা মোৰ চবতকৈ বেছি দুখ সেইটোৱে হয়। মোৰ ভাইটি আমাৰ পৰা আঁতৰি গুচি গ'ল। সেইটোতকৈ বেছি ডাঙৰ দুখ হয়তো চাগে মই ভাবোঁ বেলেগ একো হ'ব নোৱাৰে। বহুত আছে, বাট সেইটো চবতকৈ বেছি দুখ লগা কথা আৰু। কাৰণ যাৰ এনেকুৱা হৈছে, যোনে নিজৰ ঘৰৰ কাৰোবাক হেৰুৱাইছে, হয়তো তেওঁলোকে অনুভৱ কৰিব পাৰিব। আমাৰ ভাইটি এনেকুৱা আছিলে, যেতিয়া মই সৰু আছিলোঁ, 5 মানত পঢ়ি আছিলোঁ, তেতিয়া আমাৰ ল'ৰা ছোৱালী 3টা আছিল, মই ভণ্টি আৰু ভাইটি। তাৰপাছত ভণ্টিয়ে মই ভাবিছিলোঁ আৰু আমাক ভাইটি এটা লাগে, আমি খেলিম তাৰ লগত, সেনেকৈ কৰি আমি বহুত ভাইটি এটাক লৈ সপোন দেখিছিলোঁ। আৰু ভগৱানে দিলেও আমাৰ মাজলৈ আমাৰ ভাইটি আহিল। তাৰপাছত সেনেকৈ কৰি 2 বছৰ 3 বছৰ পাৰ হৈ গ'ল। তাৰপৰা সি খোজকাঢ়িব পৰা নাছিলে আৰু কথা চথাও ক'ব পৰা নাছিলে। তাৰপিছত কিছুমান মানুহে কয় যে কিছুমান মানুহৰ মাত ফুটোতে দেৰি হয় বা খোজকাঢ়োতেও দেৰি হয়। তো সেনেকৈ আমিও চাগে ভাবিছিলোঁ আৰু দেৰি হ'ব, কিন্তু হ'ব। তাৰপাছত 1 বছৰ 2 বছৰকৈ গৈ তাৰ 5 বছৰ হ'ল, কিন্তু সি
খোজকাঢ়িব নোৱাৰিলে, কথা ক'ব নোৱাৰিলে। তাৰ পাছতে মানে ডক্টৰৰ ওচৰত নিলে, ডক্টৰক দেখালে কৰিলে, তো ডক্টৰে ক'লে নাৰ্ভৰ প্ৰব্লেম আছে, ঠিক হৈ যাব সেনেকৈ বুলি ক'লে। আৰু আমিও ভাবিলোঁ চাগে লাহে লাহে ঠিক হ'ব আৰু। তাৰপৰা 6 বছৰমান বয়সত সি মানে ধৰি খোজকাঢ়িব পৰা হৈছিলে। তাৰপিছত মাহঁতে আমিও এনেকৈ মানে তাক হাতত ধৰি খোজকাঢ়াওঁ, ইখোজ দুখোজকৈ সি খোজ দিয়ে, অলপমান খোজকাঢ়িব পৰা হ'ল আৰু 6-7 বছৰমান বয়সত। কিন্তু সি কথা ক'ব পৰা হোৱা নাছিলে। মানে সি একদম সৰু ল'ৰা ছোৱালীৰ নিচিনা, বাচ্ছা এটা যেনেকুৱা মানে একো বুজি নাপায়, সিও সেনেকুৱাই আছিলে। কিন্তু সি আমাৰ সকলোৰে বহুত বেছি মৰমৰ আছিলে। আমাৰ মানে গোটেইকেইটা ল'ৰা ছোৱালীতকৈ সি সকলোতকৈ বেছি মৰমৰ হয়। মা দেউতাৰ হওক, মোৰ হওক, ভণ্টিৰ হওক, আমাৰ ককাৰ হওক, চবেই মানে তাক বহুত বেছি মৰম কৰে। তাৰপাছত সি 6-7 বছৰমান বয়সলৈকে এখোজ দুখোজকৈ খোজকাঢ়িব পৰা হ'ল। তাৰপৰা আমি ভাবিলোঁ পাৰিব চাগে, অলপ দেৰি হৈছে গতিকে পাৰিব বুলি ভাবিছিলোঁ। তাৰপৰা ডক্টৰকো দেখালে, সি কথা ক'বতো নোৱাৰিলেই। চ' ডক্টৰক দেখালে, ডক্টৰক দেখুৱাৰ পিছত ডক্টৰে ক'লে নাৰ্ভৰ প্ৰব্লেম, লাহে লাহে ঠিক হোৱা চান্স আছে। তাৰপিছত মানে চোৱা চিন্তা কৰিলে কিবা বাহিৰা বস্তু লাগি আছে নেকি, মানে মানুহে যোনে যি কৰে আৰু মোৰ ঘৰৰ পৰা মানে যিমানখিনি পাৰে সিমানখিনি হিচাপত তাক চব কৰিছে। তাৰপিছত ইয়াত যেতিয়া মানে হেৰি নহ'ল, শ্বিলঙলৈকো নিছিলে। শ্বিলঙলৈ নিলে, সেই শ্বিলঙতো ডক্টৰে একেই ক'লে যে নাৰ্ভৰ প্ৰব্লেম আছে, ঠিক হ'ব আৰু লাহে লাহে ঠিক হ'ব সেনেকৈ বুলি ক'লে। এনেকৈ কৰি মানে দিন বাগৰি গৈ আছে। তাৰপাছত সি অলপমান নিজে নিজে খোজকাঢ়িব পৰা হৈছিলে। আমি তেতিয়া ভাবিলোঁ চাগে পাৰিব আৰু, নধৰাকৈ মানে সি খোজকাঢ়িব পৰা হৈছিলে। অলপমান যায়, বেছি নহয়। কিন্তু যেতিয়া পৰি যায়, ধৰি লওক ধলং পলংকৈ খোজ দিয়ে, যেতিয়া মানে পৰি যায় সি তেতিয়া উঠিব নোৱাৰা হৈ যায় আৰু আমি উঠাই গৈ দিওঁ। তাৰপৰা ভাবিছিলোঁ চাগে ভাল হ'ব বুলি। কিন্তু যেতিয়া মানে কৰোণা ছিজনটো আহি গ'ল, 2019ৰ কথা, তাৰপৰা যেতিয়া কৰোণা আহিল, লকডাউন লাগি গ'ল, সি তেতিয়া ঘপকতে মানে এনেকুৱা হৈ গ'ল, সি বিচনাত পৰি গ'ল আৰু খোজকাঢ়িব নোৱাৰা হ'ল, উঠিব নোৱাৰা হ'ল, বহিব নোৱাৰা হ'ল। মানে সি মানে এনেকুৱা হৈ গ'ল, শুৱাই থ'লে শুইয়ে থাকে আৰু আমি খুৱাইতো দিব লাগে, সি কথা ক'বলৈ নাজানে আৰু সি বস্তু মানে ধৰি কৰি লৈ খাবলৈ একো নাজানে। কৈছোঁৱে যে সি একদম বাচ্ছা নিচিনা। তাৰপাছত যেতিয়া সি বিচনাত পৰিলে, পৰোঁতে ঔষধ চৌষধ খোৱালোঁ, ডক্টৰকো দেখাইছোঁ কৰিছোঁ। তাৰপৰা 6 মাহমান ধৰি মানে সি বিচনাতে এনেকৈ পৰি গৈছে, একো মানে কৰিব নোৱাৰে আৰু, যেনেকৈ শুৱাই থওঁ সেনেকৈয়ে শুই থাকে। এনেকৈয়ে সি শুই থাকে। তাৰপাছত 6 মাহমানৰ পিছত মানে অলপকৈ উঠাই কৰি দিলে, বহিব পৰা হৈছিলে। তাৰপৰা চকীয়ে তকীয়ে বহে, বিচনাত বহে। তাৰপিছত আমি ভাবিলোঁ চাগে আকৌ ভাল হৈ যাব আৰু। সি তাৰপিছত খোজকাঢ়াব আমি চেষ্টা কৰোঁ, কিন্তু সি খোজ নাকাঢ়া হৈ গ'ল, মানে খোজকাঢ়িব সি নোৱাৰা হৈ গ'ল। দুৰ্বল হ'ল নে কি হ'ল নাজানো আৰু। তাৰপিছত আগৰ নিচিনাকৈ সি ইমান মানে খোৱা বোৱাটো তাৰ হেৰিটো নাইকিয়া হৈ গ'ল। তাৰপৰা 2020ত সি সেনেকৈয়ে থাকিলে, খোজকাঢ়িব নোৱাৰিলেই, বহি কৰিয়ে মানে থাকিলে আৰু। তাৰপাছত মই, ফাদাৰ এনেকৈ কৰি পেলাই মানে আমি তাক গুৱাহাটীত নিছিলোঁ। আকৌ যেতিয়া মানে সি সৰু হৈ আছিলে, তেতিয়া গুৱাহাটীত দেখাওঁতে ডক্টৰে ক'লে 10 বছৰ নোহোৱালৈকে MRI নে CT স্কেন কিবা এটা নকৰোঁ বুলি কৈছিলে। তাৰপাছত সেইকাৰণে মানে ফাদাৰহঁতে নকৰিলে। তাৰপৰা এতিয়াতো তাৰ 10 বছৰ হৈ গ'ল, গতিকে তাক আকৌ গুৱাহাটী নিলোঁ। নিওঁতে ডক্টৰে তাৰপিছত কিবাকিবি মানে তাৰ হেৰি কৰিব দিছিলে, দিওঁতে আৰু সি হেণ্ডিকেপ হয়, কাৰণ সি একো কৰিবই। তাৰপিছত গুৱাহাটীত নিয়াৰ পিছত যেতিয়া মানে সি হেণ্ডিকেপ, গতিকে হেণ্ডিকেপ মানুহৰ ট্ৰিটমেণ্টবিলাক ফ্ৰী হয়। চ' ডক্টৰে ক'লে যে কিবাকিবি কৰিব লাগিব, মানে সিহঁতৰ নামত কিবা কাৰ্ড থাকে, সেই কাৰ্ডবিলাক বনাব লাগে, তেতিয়া ফ্ৰী ট্ৰিটমেণ্ট হ'ব বুলি কৈছিলে। তাৰপিছত
আমি ইয়াতে ঘূৰা ফকা কৰি মানে কাৰ্ড বনাবলৈ কাৰণে অলপমান কিবা মানে প্ৰচেছটো দীঘলীয়া হৈ যায়। গুৱাহাটীৰ পৰা আমাৰ ঢিঙত আহিব লাগে, ঢিঙৰ পৰা এনেকৈ কিবা কিবি চাইন টাইন লৈ মানে সেইবিলাক কৰিব লাগে। তাৰপাছত আমি গুচি আহিলোঁ। গুচি অহাৰ পাছত কাৰ্ডটো বনাই কৰি হোৱাৰ পাছত আমি আকৌ এবাৰ নিলোঁ গুৱাহাটীলৈ। নিওঁতে তাৰপৰা ডক্টৰে ক'লে যে তাৰ কাণৰ হেৰি কৰিব লাগিব, মানে চেকআপ কৰিব লাগিব মানুহটো, কাণে শুনে নে নুশুনে সেইবিলাক চব চাই। হেণ্ডিকেপ ল'ৰা ছোৱালীবিলাকৰ ট্ৰিটমেণ্টবিলাক ফ্ৰীকৈ হ'ব। টিভিত কিবা কিবি নাম্বাৰ কিছুমান দিছিলে আৰু মানে সিহঁতৰ নামত কিবা কিবি কাৰ্ড বনাব দিছিল, আয়ুস্মান কিবা কিবি, সেইবিলাক আমি কৰি মেলি তাৰপাছত ভাবিলোঁ যদি পাৰোঁ তাক মানে জিএমচিত নহয় ডাইৰেক্ট আমি এবাৰ বাহিৰত দেখাই চালোঁ হয়। যদি ভাল হয় মানে হ'ব, নহ'লে আৰু উপায় নাইকিয়া, ভগৱানে যি কৰে ভগৱানৰ হাততে আমি এৰি দিছিলোঁ। তাৰপৰা আমি এই জানুৱাৰীত মানে এই 2023 এতিয়া আৰু আমি প্লেনিং কৰিছিলোঁ যে তাক বাহিৰলৈকে লৈ যাম, লৈ গৈ পেলাই দেখাই কৰি এবাৰ চাম। ভগৱানৰ ওপৰত এৰি দিছোঁ, কাৰণ জন্ম পোৱাৰ পৰা 12 বছৰ বহুত তাৰ লগত বহুত কিবা কিবি কৰিছোঁ। এনেকুৱা একো নাই যে নকৰাকৈ আছোঁ। মা দেউতাই নিজৰ সমৰ্থ অনুসৰি যিমানখিনি পাৰে সকলোবিলাক কৰিছিলে। তাৰপাছত আমি এনেকৈ মানে তাক নিম বুলি ভাবাতেই থাকি গ'লোঁ। ঘপককৈ সি আকৌ উঠিব নোৱাৰা হৈ গ'ল গৈ পেলাই সি ভালকৈ নোখোৱাও হ'ল। আমি ভাবিছোঁ আগে পিছেও এনেকুৱা হৈ থাকে, গতিকে চাগে ভাল হৈ যাব আৰু সেনেকৈ বুলি ভাবিলোঁ। কিন্তু তাৰপৰা মানে নাজানো কি হ'ল, কিন্তু মানে আমাৰ সপোনবিলাক পূৰণ হোৱাৰ আগতেই আমি প্লেনিং কৰাতে থাকিলোঁ, কিন্তু ভগৱানে তাক আমাৰ পৰা দূৰলৈ লৈ গুচি গ'ল। চব ভাবি থোৱাতে থাকিল, হঠাতে সি গুচি গ'ল আমাৰ পৰা দূৰত। আজি সি যোৱাৰ 3 মাহ মানে পাৰ হৈ গ'ল। 12 বছৰৰ কালে বহুত মৰম কৰিছিলোঁ, কিন্তু হয়তো চাগে বেছি মৰম ভগৱানৰ সহ্য নহয়, সেইকাৰণে ভগৱানে তাক আমাৰ পৰা লৈ গুচি গ'ল। এটাই বিচাৰোঁ সি য'তে থাকে ভালকৈ থাকক, তাৰ আত্মাটো যাতে শান্তি পাওক তাৰে কামনা কৰোঁ। এজন সি ভাল মানুহ হয় যাতে। জীৱনৰ এইটোতকৈ ডাঙৰ দুখ আৰু একো হ'বই নোৱাৰে মোৰ কাৰণে। যেতিয়াই মোৰ এইবিলাক কথা মনত পৰে মোৰ বুকুখন খুন্দা মাৰি ধৰে। আৰু হয়তো কিছুমান মানুহে জানে মই তাক কিমান মৰম কৰোঁ, বাট আমাক সি এনেকৈ এৰি যাব বুলি মই ভবা নাছিলোঁ। আৰু সিয়াৰ কি ক'ম, ভাষা নাই। আজি দিনটো তাৰ মৃত্যুৰ দিন। মোৰ জীৱনত এই মঙলবাৰ দিনটো সঁচাকৈ কৈছোঁ, মানে মোৰ জীৱনত চবতকৈ ডাঙৰ দুখ লৈ অহা দিন এতিয়া হয়। মই বুজাব নোৱাৰিম, ভগৱানে যদি এনেকুৱা দুখ কাকো নিদিয়ে। সঁচাকৈ বহুত কষ্ট হয়, যাক বহুত বেছি ভাল পোৱা যায় সেই মানুহজনে যদি আমাক এৰি যায় বহুত কষ্ট হয়। দুখ মোৰো আছে, কিন্তু মই দুখবিলাক কাকো দেখাব নোৱাৰোঁ, কাৰোবাৰ লগত প্ৰকাশ কৰিব নোৱাৰোঁ। কৰিলে কি হ'ব, কোনে বুজি পাব? নিজৰ কষ্ট সদায় নিজেহে অনুভৱ কৰা যায়, বেলেগে কেতিয়াও বুজি নাপায়। হাঁহি ফূৰ্তি কৰিলোঁ বুলিয়ে যে এনেকুৱা নহয় যে জীৱনত দুখ নাইকিয়া হৈ গ'ল। কিছুমান দুখ লুকুৱাই ৰাখিবৰ কাৰণে মানে হাঁহি ফূৰ্তি কৰোঁ, যাতে দুখবিলাক কম হয়। মা দেউতাৰ আগততো মই দুখ দেখাই থাকিব নোৱাৰোঁ।